ডিসিশন লোৱা হৈছে এটাটো হল আমি ডিস্ট্রিক্ট লেভেলৰ ওয়ার্কশপ কৰিব তৃণমূল পৰ্যায়ৰ ওয়ার্কাৰসকলক লৈ পেলাই ডিস্ট্রিক্ট পৰ্যায়ত সাব ডিভিজন আৰু ডিস্ট্রিক্ট পৰ্যায়ত আৰু এটাটো হল আমি বিপিএফ দল হিচাপে আমি আজি ফৰ্মেলি ডিসিশন লৈছে এটাটো হল গাঁও কৰ্তনটো আমি মানি নলম বিপিএফ দল হিচাপে আৰু 16টা ডিপাৰ্টমেণ্ট যেটো ট্ৰান্সফাৰ দিলে ডিসিৰ হাতত এটো আমি মানি লোৱা নাই এটো প্ৰটেষ্ট ইয়াৰ নামত প্ৰটেষ্ট কৰিব ডিস্ট্রিক্ট আৰু সাব ডিভিজন লেভেলত আৰু ট্ৰাইবেল বেল এণ্ড ব্লকটো যেটো উঠাই লোৱাৰ যেটো কেবিনেট ডিসিশন হেতু আমি বিৰোধিতা কৰিছো বিপিএফ দল হিচাপে এইখিনি চাৰিটা মেজৰ বিজেপি যাম বুলি কৈ আছে বহুতে বিপিএলৰ ফালৰ পৰা আহি আছে কথাটো কি ক'ব নাই এইটোতো উৰা বাতৰি ক'ব পাৰে সব দলৰ চেষ্টাটো সবৰে থাকে কিন্তু এইবাৰ আমি 100% বিশ্বাস আমি এতিয়া এমসিএল হিচাপে 11 জন আছে 11 জনৰ ভিতৰত সবেই ঠিক আছে থাকিব আৰু এমএলএ আমাৰ 3 জন আছে এমএলএও বিপিও প্ৰমোদ বড়ৰ দিনত দুৰ্নীতি হৈ আছে বুলি ক'ব নেকি নাই দুৰ্নীতি হৈছে হোৱা নাই এতিয়া এছেম্বলি 17 তাৰিখত হ'ব এই এছেম্বলিত আমি বহুত কুৱেশ্যন আমি তৈয়াৰ কৰিছোঁ এই হিচাপত ৰিপ্লাই কেনেকুৱা দিয়ে আমি চাই আছোঁ স্যার আজি আপনার কিবা শপথ গ্রহণ কৰিলে নেকি আর এমসিএল বেলেগ দলত নযোৱাৰ বাবে নাই শপথ গ্ৰহণ এনেকুৱা নহয় এমসিএল সকলে নিজাবকীয়া বক্তব্য ৰাখিছে যে আমি আৰু বেলেগ দলত নাযাম বুলি ইহঁতে আমাৰ সভাত আজি CWC নিজে আহি পেলাই কৈ লৈছে যে আমি বেলেগ দলত নাযাম সেইখিনি কথা স্যার হাগ্ৰামা মহিলা 6 মেয়া যেটো কাৰ্যকাল কিমান সফল হ'ব বুলি নাই প্ৰমোদ বড়ো বিপিএল প্ৰমোদ বড়ো 11 মাহ হৈ গ'ল কিমান সফল হৈছে হোৱা নাই এইবাৰ এছেম্বলি 17 তাৰিখত হ'ব তাতে আমাৰ বহুত কুৱেশ্যন আছে হেতু ৰিপ্লাইত গম পাব হি কিমান সফল হৈছে হোৱা নাই এতিয়া ৰাস্তা ঘাটবিলাক জৰাজীৰ্ণ অৱস্থা কি ৰাস্তা মানে যিখিনি বনাইছে আমি 17 বছৰত বিপিএফ দলে যেটো কৰিছে হেতুই আছে একো বেলেগ চেঞ্জ হোৱাটো আমি দেখা নাই হি কৈছিলে ঘৰে ঘৰে চাকৰি দিম হি কৈছিলে সেল্ফ হেল্প গ্ৰুপত 75,000 পইচা দিম এইবিলাক একো হোৱা নাই সবে মিছলীয়া স্যার হিমন্ত বিশ্ব শৰ্মা 6 মেয়া যেটো কাৰ্যকাল কি ক'ব আচলতে কিমান সফল হৈছে হিমন্ত বিশ্ব শৰ্মা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া CM হয় আৰু মোৰ পুৰণা বন্ধু জানে হি যেটো কাম কৰিছে এক্সেলেন্ট স্যার কিবা যোগাযোগ চলি আছে কি ভিতৰুৱা যোগাযোগ স্যার কিবা আমাৰ এনেকুৱা ভিতৰুৱাভাৱে যোগাযোগো নাই ওপেন হওক সেক্ৰেট হওক এতিয়া কোনো যোগাযোগ কৰিব নালাগে ফোনত আছে নেকি যোগাযোগ ফোনত দৰকাৰ নাই না আমি বুজাবুজিত আছে बाक्सा जिल्लानि सिङाव थानाय बासबारि रेन्ज बेकि जंगल उड्स रिजर्ट मानास नेशनेल पार्क बे समायना रिजर्टआव नोंथांमोना बर'नि ट्रेडिशनेल फुड्स गोथाव अमा बेदर सावनाय एवनाय लकेल दाउ बेदर बोरमा बेदर बायदि बायदिफोरखौ मोनजानायजों लोगोसे बाहेरायाव थानो थाखाय टेन्टनि सुबिदा दङ बन फायार जिप साबारि राफ्टिं एलिफेन्ट राइड टी गार्डेन वाक आलादा एसि गोनां खथानिबो सुबिदा दङ बे सुबिदाखौ लानो थाखाय नैबे नाम्बाराव फन खालाम 9101749562 एबा 9707614012 आरो 9864832734